আজি হৈছে মাঘ বিহু আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মই আছোঁ শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ কাষত অৱস্থিত ৰুদ্ৰসিংহ পাৰ্ক, য'ত আমাৰ ঘনশ্যাম ঘৰ আছে। তাৰে চৌহদত আজি এই কৰ্তৃপক্ষই কিছুমান খেল ধেমালি আয়োজন কৰিছে আৰু অসমৰ প্ৰায় কিছুমান পুৰণিকলীয়া কিছুমান খেল যিবিলাক হেৰাই যাব ধৰা অৱস্থাত আছে, তেনেকুৱা কিছুমান খেল আজি ইয়াতে পাতিবলৈ চেষ্টা কৰা হৈছে। আৰু বহুত কাবাডী খেল, কড়ি খেল, ৰছী টনা খেল, চকী খেল, গালি সপনি পৰা প্ৰতিযোগিতা, লগতে পিঠা পনা প্ৰতিযোগিতা, যুটীয়া সাজপাৰ প্ৰতিযোগিতা, এনেকুৱা ধৰণৰ কিছুমান বিভিন্ন ধৰণৰ খেলৰ আচলতে আয়োজন কৰা কাৰ্যসূচী আছে। গতিকে চাওঁ আমি কিমানখিনি চাব পাৰোঁ, কিমানখিনি দেখাব পাৰোঁ। লীগ খেলা থাকিলে আমাৰ সময়ত হেৰি হ'ব, গতিকে আমি তিনিটা দলৰ মাজতে লগাই দিম। এটা টিম বাই গুচি যাব, যিটোৱে বাই জিকিব সি বাই গুচি যাব, বাকী দুটা দলৰ মাজত খেল হ'ব। ঠিক আছে, কোনোবা এটাটো জিকিব। আগ্ৰহী হৈ আছে তেখেতসকলক আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে নামভৰ্তি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। Everyone get ready.
টিম আৰু এইটো লোকেল টিমৰ জোৰ আছে আৰু এতিয়া এইটো হৈছে কৰি খেল আহোম ৰজাৰ দিনৰ পৰা চলি থকা এটা খেল এতিয়া প্ৰায় বিলুপ্ত প্ৰায় এইটো খেল মানুহৰ মাজত এতিয়া ইমান প্ৰচলন নাই তথাপিতো এইকেইজন লোকে এইটো খেলটো ইয়াত খেলিবলৈ আহিছে আৰু মানুহক দেখাবলৈ আহিছে আৰু তেওঁলোকে খেলটো জীয়াই ৰাখিছে আচলতে তো তেওঁলোকৰ এজনৰ পৰা অকণমান এইটো খেলটোৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিছিলোঁ তো তেওঁ অকণমান খেলটোৰ বিষয়ে বুজাই দিব আমাৰ এই কণী খেল হ'ল আমাৰ ৰজাদিনীয়া খেল হয় আমি আমাৰ যিটো অঞ্চলত আমি প্ৰাচীন কালৰ আমাৰ ককা দেউতাহঁতে বা ককাহঁতেও খেলি আহিছে ইয়াত আমাৰ সম্পূৰ্ণ ঘৰ আমাৰ ঘৰ থাকে এখন ঢাল বুলি কয় হয় আৰু আমি কি হ'ল এটা কৰি পকিবলৈ আমাক 84 ঘৰ লাগে আচ্ছা এটা আমাৰ যিটো কৰি মানে ইয়াত দুটা কৰিছে এটা হ'ল মৰা কৰি এটা ফুটা কৰি আচ্ছা কোনটো বস্তু কি বুলি কয় নামকেইটা এইটো হ'ল আমাৰ ফুটা কৰি আচ্ছা আৰু এই যিটো আমাৰ আছে এইটো আপোনাৰ এইটো হ'ল মৰা কৰি বুলি কয় এইটো 5 মই দেখাইছোঁ আপোনাক যদি এটা এনেকৈ ওপৰলৈ মুখ কৰে তেতিয়া আপোনাৰ 10 হয় অ'কে 10 হ'লে মানে আমাৰ এই যিটো কৰি সেই কৰিটো তাৰমানে আগলৈ যাব অ'কে বা 25 মাৰিলেও পাৰে 25 মানে কেনেকৈ হয় এই 5টা ওপৰলৈ মুখ কৰিবলৈ 25 কিন্তু 6টা তললৈ মুখ কৰিলে 6 হয় এইটো লাও মূৰা বুলি কয় আমাৰ হেৰিয়া ভাষাত আৰু গোটেই যদি ওপৰলৈ মুখ কৰি যায় সেইটো হ'ল 12 হয় ইয়াৰ পইণ্টবিলাক বেলেগ আছে আৰু 10 আৰু 25 তাত এটা বেছিকৈ এটা পুৱা বুলি কয় তাৰপিছত আৰু এটা কথা 2 লয় 2 এইটো 2 দুটালৈ 2 তিনিটাত 3 চাৰিটাত 4 পাঁচটাত 25 আৰু 6টাত 12 হয় পঞ্চায়ত চিষ্টেমটো সেইটোৱে আৰু আমাৰ এতিয়া কি হ'ল আমি জুতীয়াও খেলোঁ বা আমি গাইগুটিয়ে খেলিব পাৰোঁ আমি ইয়াত বিশেষকৈ এটা কথা চ'ত মাহত খেলে আমি আজি সেই প্ৰদৰ্শনৰ কাৰণে আহিছোঁ চ'ত মাহত খেলা কিবা কাৰণ আছে নেকি চ'ত মাহত খেলা মানে কি আমি আগলৈ যিটো বৰ্ষ নৱবৰ্ষ সেই নৱবৰ্ষ আমাৰ ভাগ্য চক্ৰ মানে চাইছিলে আগতে বুজি পাইছোঁ প্ৰাচীন কালত ৰজাসকলে এইটো বস্তু কি বুলি ক'লে এইটো আমি হেৰি ফুটা কৰি আৰু এইটো মৰা কৰি এইটো আচলতে মাটিৰ খেলোতো কিন্তু হয় কি এতিয়া যিহেতু মাটিৰ ব্যৱস্থা নাই আজি মানে ঢালটো কালি নবহিলে সেইকাৰণে আমি এখন আনিবলগীয়া হ'ল এইখনক কয় ঢাল বুলি কয় ন ঢাল এখন ঢাল এই বস্তুটো আমি আচলতে এই যে ফুটা কৰি যে এইকেইটা ঠাইত ব্যৱহাৰ কৰোঁ আচলতে এইকেইটা আমাৰ 4ঘৰ থাকে আমি জুতীয়া খেলোঁ তেনেকেও পাৰি দেৰি হয় আছে ইটোৰ পৰা সিটো কাটিব ইটোৰ পৰা সিটো কাটিব কিন্তু এইটাই কাটিব নোৱাৰে জুতীয়া হ'লে তেখেতৰ সোনকাল হয় পাকঘৰত বা কেঁচা ঘৰৰ ভেটিত আজিকালি সকলোৰে ঘৰ মুখা হোৱাৰ কাৰণে আমি বিকল্প ব্যৱস্থা কৰি ল'বলগীয়া হৈছে এনেকৈ বনাই ল'বলগীয়া হৈছে এই ঢালখনত আহি যেতিয়া খেলি শেষ হ'ব সম্পূৰ্ণ নিয়ম নীতিৰে ঢালখন ঢাকি মহাই থৈ যোৱা হয় আৰু মানুহ নুঠে এইখন ঢালৰ ওপৰত গতিকে আমি বিধায়ক মহোদয়ক মই এইটো অনুৰোধ কৰিছোঁ আমাক এডোখৰ জেগা দিব আপুনি কৰিলে দুই কেনেকৈ পালে এনে অকণমান এটা হ'লে 10 এটা হ'লে আৰু এইফালে হৈ আছে সমান্তৰালভাৱে কাবাডী খেল আৰু এতিয়া এই বাইদেউসকলৰ গ্ৰুপটোৱে পৰিৱেশন কৰিব
তাই নৃত্য। কোনোবাই ভিডিঅ' কৰিবচোন। এইফালে চাই দিয়া, ওচৰ নাযাব দেই বোলো। এইফালে চাই দিয়া, এইফালে চাই দিয়া। কি হ'ল কাম কি হ'ল? ওচৰ নাযাব। আৰু অৱশেষত চকী খেল কম্পিটিশ্যনৰ এটা সৰু ক্লিপ।